আৰু প্ৰথম বেটছটো ভালকে হৈ গ'ল নাটক এতিয়া এই নামভৰ্তি চলি আছে নট সৈনিক নাট্য বিদ্যালয়ৰ মই নাম্বাৰটো কৈ দিছো ৰ'ব আপুনি লিখি লওকচোন 86380 75728 যোগাযোগ কৰিব পাৰে তাত নট সৈনিক নাট্য জাগৰা মাল দেখোন আজি প্ৰথমবাৰ কোনোবা নাৰীয়ে পুখুৰীয়াই মাতিছে বৃন্দাবনতো কৃষ্ণ পগলাহৰ পিপিতাই ঘূৰি ফুৰে জানা তোমাক দেখোন আগতে কেতিয়াও ইয়াত দেখা নাই মই সৰস্বতী পূজাহে ওলা যদি সৰস্বতী পূজাটো মাহে মাহে আহি থাকে তোমাৰ ঠিকনা তোমাৰ কেঁচা কলিজাত অকলে তুমি আমাৰ কোনো বয়ফ্ৰেণ্ড নাই জানা ড্ৰেছত নথকা হলে মই সৰস্বতী পূজা বুলি ফুৰাবলৈ নিলোহেঁতেন এতিয়াতো এপাক ফুৰাই আনিব পাৰে ছাৰ তুমি আজি কাৰণে মোৰ বয়ফ্ৰেণ্ড হবা কিয় মোহিনী আজি যে সৰস্বতী পূজা মোহিনী এনেকে দুই হাত মেলি বাইকৰ ওপৰত উঠাই মোক ঘূৰাই ফুৰোৱা ছাৰ তোমাৰ ইমান ফুৰিবলৈ মন আজি যে সৌন্দৰ্য প্ৰতিযোগিতা আছে মই কি বয়ফ্ৰেণ্ড এটা নাছেহি থানাত পাতিম এই প্ৰতিযোগিতা থানাত তোমাক পুৰস্কৃত কৰি পইচা বজা মোহিনী পইচাবা বজাও আৰু বাজিবা মোহিনী নালাগে আজি এখন তালেই বাজক আনালে মোৰ পিছে পিছে তেওঁ আজি মোক ফালিব ল'ৰা ছোৱালীবিলাক সৰস্বতী পূজাত দিছিনা নাই নাযাবনে জুলুকাকেইটা ৰাতিপুৱাই গৈছে আজি সৰস্বতী মায়েও ভাবিব কাৰ পাল্লাত পৰিলো তুমি যে থানাত পিয়াজ নিদিও নহয় আমি মানে আপুনি যে থানাত পিয়াজটো দিছে পিয়াজ নিদিও আমি মাতি দিবা এইবিলাক এই যে আজি সৰস্বতী পূজা পাতিছে সেইকাৰণে মানে মই এনেকে কি ভাজ কৰি আছ সৰস্বতী পূজা কি ক এই ফটো তুলি আছে দেখিছেনে এই যে সৰস্বতী পূজা পাতিছে আজি সুন্দৰী প্ৰতিযোগিতা পাতিছে মই সেইকাৰণে তাত ভাগ ল'বলৈ আহিছো আৰু আমাৰ থানাৰ ফালৰ পৰা তাক প্ৰাইজ এটা দিওঁ বুলি ভাবিছো মই লৈ আহোঁ মূৰ্খ সৰস্বতী পূজাটো বোলে সুন্দৰী প্ৰতিযোগিতা তুমি একে সুন্দৰী কথাটো কি জানিছা এতিয়া মইহে নজনাতো দেখিছো চাওঁ সুন্দৰীজনী এনেকেও এচাত মাও এতিয়া ইচাত মা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ এইটো কি একদম নুখুলিবি প্ৰমাণ পত্ৰখন দি দিয়ক ইয়াত কি লিখা আছে প্ৰমাণ পত্ৰ বান্দৰী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী মোহিনী খাৱৰীয়া আপোনালোকে বান্দৰী কৰি পেলাইছে মীন কি দিছে নাখাবি কি কৈছা চলন্ত মানে সেমিকি যোৱাৰ আগত ঘূৰাই দিব লাগিব বান্দৰী নিচিনা কৰি থাকেতো বান্দৰীয়ে হবি
আৰু সৰস্বতী পূজা সুন্দৰী প্ৰতিযোগিতা নহয় বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আজিৰ দিনটোত পূজা অৰ্চনা কৰা হয় তাৰ গাত দুখ নাই আধুনিকতাৰ নামত আমি পৰম্পৰাবোৰ সলনি কৰি পেলাইছো হয় বেটা বেয়া কথা এইবিলাক পৰম্পৰা হিচাপে থাকবা দিবা লাগে নহ'লে দুখে চুব তাৰমানে মোকো দুখে চুইছে শুদ্ধ মন আৰু শুদ্ধ অন্তৰেৰে দেৱী সৰস্বতী আইক সেৱা এটা কৰ দুখে নধৰে সৰস্বতী আমি বোলো আই যিখিনি মনত আছে দিবা পাহৰা ইয়াক কোনোবাই গছকি পেলাও সেইটোৱে কৈ আছো কি হৈছে মুখেৰে উশাহ লৈ আছ কিয় নাক থাকিলেহে নাকে উশাহ ল'ম এনে এটা নাকে আছে তাকো আপুনি ভাঙি পেলাইছে এইটো কি ৰোলা নাকটো আছে মই আকৌ ইগল বুলি ভাবিছিলো চাই তইনো এনেকে দৰ্জাখনত ধাম ধামকৈ মাৰি আছিলি কিয় আপোনাক মাতি আছিলো চিঞৰি ইমান মিছা কথা কয় ক'ত মাতিছো মই শুনাই নাই দেখোন মনে মনে মাতিছো শব্দ নোহোৱাকে মাতিছো মনে মনে মানুহে শব্দ নোহোৱাকৈ মাতে নহ'লে যে পোৱা নালাগিছে কিয় আহিছিলি সেইটো ক মই আপুনি নতুন ঘৰত আছে বুলি খবৰ এটা লৈ যায় কিবা অসুবিধা পাইছে নাই পোৱা কিবা হুলস্থুল হৈছে নাই হোৱা চব শান্তিয়ে আছে পুৰা শান্তি চাহ একাপ খাই যাম এতিয়া থানালৈ যাব দেৰি হৈ যাব হ'লেও মোক এনেকে বাহিৰে পঠাই দিব যাম তই আবেলি আহিবি বহুত বস্তু লৈ আহিম খাবলৈ হ'ল আবেলি একে 2:30 পাই যাম ঠিক আছে বুজি পাইছে নে নাপাইছে মাত এষাৰ দি নগ'লে আকৌ অভিনাম কৰিছে মাত এষাৰ দি যোৱা ভাল তই যাৱ নে নাযাৱ মই নাজানো কিন্তু মই যে সোনকালে যাব লাগিব এইটো কথা আপুনি কিয় যাব আপুনি নিজৰ ঘৰত থাকক মই যাম মই আকৌ গধূলা কৰ পৰা কি আহি আহিছো চিঠি দেখিয়ে মানুহে গম পাই গৈছে এতিয়া মই চিঠিখন পঢ়ি শুনাবলৈ ওলাইছো প্লিজ জইন আছ celebrating the wedding reception of Mr. Rakesh Hazarika and কইনাৰ নামটো বিশেষ কাৰণবশতঃ ইয়াত উল্লেখ কৰা নাই on January and February 2020 বিবাহ ভৱনটো ইয়াত কিবা কাৰণত উল্লেখ কৰা নাই পিছত সাল সলনি হ'ব পাৰে ৰিচেপশ্যন টাইম মৰ্নিং 6 AM to 9 AM তাতকে দেৰি হ'লে পানী গিলাচো খাবলৈ নাপাব নিজৰ বুলি গা ধুয়াই দেৱে বায়েকক সুধিলে অ বা ই সাজ পিন্ধিব পাৰিহে পাতিব চিঠিও প্ৰিণ্ট কৰিছে কইনাৰো নাম নাই বিয়াৰ ডেটো নাই কথাটো কি এডালে নেহাৰ বিয়াত কিবা গণ্ডগোল নলগাইতো লাই হালে জালে ফুল চন্দন তুলসী আবেলিৰ বতাহে ফুল চন্দন তুলসী মামা বিমলাক ফোনটো দিয়কচোন ফাইনেল চিঠি প্ৰিণ্ট কৰি দিলো নিজৰ বুলি ইয়াত কিন্তু নাচিব লাগিব
চিঠি এখন কিন্তু পঠাই দিম হা ঠিক আছে এইফালে যিহেতু গৈছে আকৌ এইফালেৰে আহিব নামটো নাজানিলো নহয় কি বা নাম কাৰ নাম মোৰ নাম জগতে জানি তোৰ নাম কোনে সুধিছে আপুনি যে কৈ আছে তোৰ নাম জনা মোৰ দৰকাৰ কি আছে আজি মোক কিয় এনেকে ইনচাল্ট কৰিছে এইটোক যোনে যি কয় কিহৰ কাৰণে মই সুধিছো মোৰ কাণৰ পৰা ফোনটো ইয়াত ঠেকেচা মাৰি কিহৰ কাৰণে থলা ফোনটো থানাৰ প্ৰপাৰ্টি পাৰ্চনেল কামত ইউজ কৰা নহব আৰু নিদিও তেতিয়াহ'লে তুমি বিয়া হ'ব নোৱাৰিবা তুমি হলা পুলিচ থানাৰ প্ৰপাৰ্টি তুমি প্ৰাইভেট কামত কেনেকে ইউজ হ'বা লেবাহতীয়া এটা বহাও গালত ফাটাওকে উঠিব বিয়া আগত তাৰিখ পৰা কাটিব লাগিব গুড মৰ্ণিং যাম ঘৰৰ কামখিনি কৰি লওঁ অকমান দেৰিকে যাম কি কৰি আছানো মাইনাহঁতৰ কাপোৰখিনি ৰ'দলৈ উলিয়াই দিছো এইবোৰ কি কৰি আছে এইবিলাক এৰক বুলি কৈছো নহয় কাপোৰখিনি কি এনেকে পেলাইছে আকৌ কি কৰিলে এইবিলাক এইবোৰ মানে গাভৰু ছোৱালী এজনী খুন্দিয়াই দিলে যিটো ফিলিংছ আহে সেইটো তোৰ লগত মোৰ মৰি গলেও নাহে ৱেটটো বেছি কাৰণে নে কিবা তাৰমানে তই বিয়া পাতিবি ফাইনেল হঠাৎ এক্সিডেণ্ট বিলাক হঠাতে হয় নিজৰ বুলি এক্সিডেণ্টহে সেইকাৰণে কইনাৰ নাম আৰু ডেট নাই সেইবিলাক কথা দিয়া বাদ দিয়ক মোৰ বিয়াত আপুনি কি দিব সেইটো কওক তাৰ আগতে তই মোক ছোৱালীজনী বিয়া পাতি খোৱাবি কি নোখোৱাও